এই আমাৰ পৰ্বতজলা অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ পৰা সকলো জনসাধাৰণে ভাৰতীয় নাগৰিকে এটা সংঘাত ভুগি আছিল। অনুভৱ হৈছিল ভাৰত নিচিনা এখন গণতন্ত্ৰ দেশত থাকি আমি পৰ্বতজলাত ভাৰতীয় হয়নে নহয় চিনাকি দিয়াৰ কাৰণে সংঘাত ভুগিছিল। আজি সেই সংঘাতটো আমি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ৭৮ বছৰৰ পাছত যি ভূমিৰ কাৰণে বড়ো অনাবড়ো সৃষ্টি হৈছিল, যি ভূমিৰ কাৰণে বড়োসকলে অসম চৰকাৰৰ এগেইনষ্টত আন্দোলন কৰিছিল, এই ভূমিৰ সমস্যা সমাধান কৰি পেলাই আকৌ মিলাপ্ৰীতিৰে সমন্বয়েৰে ঐক্যতাৰে আমি সমাজখন গঢ়াৰ কাৰণে আগবাঢ়ি যাবলৈ সক্ষম হ'লোঁ। যে আজি আমি ১,২৪৫টা ফেমিলিক মাটি পাট্টা দিবলৈ সক্ষম হ'লোঁ। জুন মাহৰ ভিতৰত আৰু আমি ১৫০০টা ফেমিলিক মাটিৰ পাট্টা দিবলৈ গৈ আছোঁ। তাতো যদি আৰু বেছি থাকে, যদি আমি জনসাধাৰণক ৰাইজক অনুৰোধ কৰিছোঁ, আহক সকলোৱে দলে বলে ওলাই আহক। মাটিৰ পাট্টা প্ৰদান কৰিবৰ কাৰণে আমাৰ চৰকাৰে এতিয়া যো-জা চলাই আছে। আমি সকলোৱে এপ্লাই কৰিব লাগে, সকলোৱে প্ৰপ'জাল ছাবমিট কৰিব লাগে। দেখা গৈছে যে থাৰ্মেল পাৱাৰ প্ৰজেক্ট লৈ এক আন্দোলনমুখী হৈছে পৰ্বতজোৰা, কি ক'ব আছে? চাওক, আন্দোলন বুলিতো নাই, সেইটো মুনমুন আৰু হাগ্ৰামাৰ পলিচি। মই এটা উদাহৰণ দিব বিচাৰিছোঁ। ১৭ বছৰ হাগ্ৰামা চিফ হ'ল। ১৭ বছৰত ১৭জন ব্যক্তিৰ মাটিৰ পাট্টা দিবলৈ হাগ্ৰামাই ইচ্ছাকৃতভাৱে কাম নকৰিলে, বৰঞ্চ শহুৰ একৰ পৰিয়ালৰ নামত ৰিজাৰ্ভ ফৰেষ্ট ধ্বংস কৰি পেলাই ৩,০০০ বিঘাত চাহ বাগান ৰুলে। তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁ পলিটিক্স কৰিলে। জনসাধাৰণক ফুটবলৰ নিচিনা ইপাৰ সিপাৰ মাৰি জনসাধাৰণক ভুল পথৰে পৰিচালনা কৰিলে। কিন্তু আজি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি মাটিডোখৰ মানুহৰ আণ্ডাৰত নাই, মানুহৰ অধীনত নাই, সেই মাটিডোখৰত আমি ইণ্ডাষ্ট্ৰী পাতি এই পৰ্বতজলা অঞ্চলৰ আৰ্থিক অৱস্থাটো আমি আগুৱাই নিয়াৰ কাৰণে কাম কৰিব বিচাৰিছোঁ। তাত আন্দোলন কৰিব বিচৰা, কথা কোৱা, সেইবোৰ খুব লজ্জাজনক BPF-ৰ কাৰণে, মুনমুন ব্ৰহ্মৰ কাৰণে। কিয়নো এখেতক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, BTC-ৰ মানুহে মাটিৰ সমস্যাৰ কাৰণে জৰ্জৰিত যিমানখিনি আমাৰ আমি ফেচ টু ফেচ হৈ আছোঁ, আমি ভুগি আছোঁ, কিন্তু হাগ্ৰামাই ২০১৪ চনৰ ৩১ অক্টোবৰ দিনাখন এজন ব্যক্তি, যি ব্যক্তিয়ে এই BTC অঞ্চলত থকা, এই অসমত থকা আমাৰ সকলো জাতি জনগোষ্ঠীৰ দুখ বেদনা আৱেগ বুজি নাপায়, আমি কি খাইছোঁ, কি কৰিছোঁ, কি ভাষাৰে কি সংস্কৃতিৰে আমি চলি আছোঁ, সেইবোৰ কোনো নলেজ নথকা ব্যক্তিক ২,৯১২ বিঘা দান দিব পাৰিছে। সেই ব্যক্তি আজি আমাৰ সমাজৰ সকলো ব্যক্তিকে সাৱটি পেলাই আমি কাম কৰিব বিচৰাত মানা কৰিবলৈ যোৱাটো, ভুল পথেৰে আমাক নিব বিচৰাটো আমাৰ কাৰণে লজ্জাজনক কথা। দেখা গৈছে যে ইতিমধ্যে আপোনালোকে ৰিজাৰ্ভ আৰু PTRF অৱস্থা কি হ'ব? আমি 5টা অলৰেডি জাননী কৰিলোঁ। অলৰেডি আমাৰ এষ্টিমেটেড বাজেটো হৈ গৈছে। এভিকশ্যনত কিমান টকা লাগিব, কিমান মেন পাৱাৰ লাগিব, কিমান JCP লাগিব, কিমান গাড়ী লাগিব, এইবোৰ চব আমি অলৰেডি হিচাপ নিকাচ কৰিলোঁ, এষ্টিমেটেড বাজেট কৰিলোঁ। কম দিনৰ ভিতৰত আপোনালোকৰ মাধ্যমেৰে আমি অসমবাসীক সন্মুখত প্ৰচাৰ কৰিবলৈ গৈ আছোঁ যে কোনো ব্যক্তিৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে, ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমাৰ মাটিটো আমি এনেই দখল কৰিবলৈ দিয়া নহয়। কোনটো কিংমেকাৰৰ কথা কৈছে মই নাজানো। পৰিয়ালকেন্দ্ৰিক কিংমেকাৰ ক'বলৈ গৈ আছে চাগে, কিয়নো প্ৰমীলা ৰাণীয়েতো আমাৰ হাগ্ৰামাৰে ফেমিলিৰ মানুহ। গতিকে প্ৰমীলা ৰাণী আকৌ জিকিব লাগে, হাগ্ৰামা আকৌ জিকিব লাগে, মুনমুন আকৌ জিকিব লাগে, সেইটোৱে হৈছে চাগে। মইতো চেলেঞ্জ কৰোঁ, প্ৰমীলা ৰাণী, মুনমুন, হাগ্ৰামা লগ লাগক, দেৱেৰ গাঁৱত মই চেলেঞ্জ কৰিম, মই জিকিম। দেখা গৈছে যে দুদিনৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে, কিন্তু ফৰেষ্টে নোৱাৰে। ইয়াৰ কাৰণটো কি আছে? আমাৰ মেন পাৱাৰ কম। আৰু আচল কথাটো হ'ল, আপুনি চাওক, আমি এইবাৰ নেশ্যনেল পাৰ্ক এটা বনালোঁ, চিকনাজাৰ নেশ্যনেল পাৰ্ক, ৩11 স্কুৱেৰ কিলোমিটাৰ। তাৰ আগতে ৰায়মনা নেশ্যনেল পাৰ্কো আমি গঢ়িলোঁ।
সেই ৰাইমনা নেশ্যনেল পাৰ্ক আৰু চিকনাজাৰ নেশ্যনেল পাৰ্কটো যেন আমি বনাত যে ছাকচেছফুল নহওক সেই বুলি BPFৰ বাগা নেতাসকলে মানুহসকলক ইনষ্টিগেট কৰি পেলাই জংঘলত বন ধ্বংস কৰিবলৈ পঠিয়াই আছে। গতিকে সেইবোৰ লজ্জাজনক কথা, আমাৰ কাৰণে খুব দুখজনক কথা। এতিয়া ইয়াতে চাওক আপোনাৰ ৰাতি যে ঘোঁৰা গাড়ী কিবা কিবি লগত আমাৰ শাল কাঠ চিগুন কাঠ কাটি পেলাই লৈ যায়, সেইবোৰ মেক্সিমামে BPFৰ মানুহ আৰু তেওঁলোকৰে হাত আছে। এতিয়া আমি আপোনালোকৰ মাধ্যমেৰে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে সমাজখন সজাগ কৰিবৰ কাৰণে, হিন্দু মুছলমান বড়ো অনাবড়ো পাৰ্থক্য নথকা এখন সমাজ কৰিবৰ কাৰণে আপোনালোকক আমাক 1000 টাইমৰ প্ৰয়োজন। এটা সমাজটো আন এটা সমাজৰ লগত লিংক ৰাখিবলৈ আপোনালোকে এখন ব্ৰিজৰ নিচিনা, যেনেকৈ স্বৰ্গত যাবলৈ আল্লাহ ঈশ্বৰ যীশুখ্ৰীষ্টক প্ৰয়োজন, ঠিক তেনেকৈ মানুহৰ মাজত এখন সুন্দৰ সমাজ গঢ়িবলৈ, ফুলনি বাৰী গঢ়িবলৈ মিডিয়া প্ৰয়োজন। আপোনালোকৰ মাধ্যমেৰে যদি আমি কাম নকৰোঁ, সমাজখন কেতিয়াও আমি নিকা সমাজ গঢ়িব নোৱাৰোঁ। ঠিক আছে। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवाक समाजजों गनायथि होजानाय आइ आफा BM भकेशनेल इन्स्टिटिउटआव 2025 आरो 26 मायथाइनि मुं थिसननाया सोलिगासिनो दं। HS आरो HSLC उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे भकेशनेलाव गावारि सोलोंथाइखौ लानो हागोन। गोदान मुं थिसननाय आयदाफोरा जाबाय BSS डिप्ल'मा इन मेडिकेल रेकर्ड साइन्स, BSS Diploma in EEG and EMG Technology, BSS Diploma in Critical Care Management, BSS Diploma in Hospital Waste Management, BSS Diploma in Hospital Infection Control and Prevention, BSS Diploma in First Aid and Patient Care, BSS Diploma in Physical Assistant, BSS Diploma in ECG Technician, BSS Diploma in Hospital Administration, BSS Diploma in Hospital Sterilization Technician Assistant, Certificate in Dietitian, Certificate in Old Age Care, Certificate Hospital Housekeeping, Lab Assistant, Pharmacy Assistant, Certificate in Emergency Medical Service, Certificate in Pulmonary Function Test एबा PFT Technician, Certificate in Awareness of HIV/AIDS, Certificate in Anti-Malaria Training आरो लोगोसे Office Management Courses, Computer Courses आरो Communicative and Soft Skill Educationनि कर्सफोरखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS एबा भारत सेवाक समाजजों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM भकेशनेल इन्स्टिटिउटनि नैबे मबाइल नाम्बार 9395899391 एबा 8135971844 बे मबाइल नाम्बारनि गेजेरजों थोंजों सुलाद लाहरनो हागोन।